নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমৰ সাংস্কৃতিক ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ স্থান কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ সমাধি ক্ষেত্ৰ, যাক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি উদ্যান বা সমন্বয় ক্ষেত্ৰ বুলিও কোৱা হয়। তেজপুৰ মেইন টাউনৰ পৰা কিছু নিলগত প্ৰায় 2 কিলোমিটাৰ ভিতৰত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত এই মহান ঠাইখিনি অৱস্থিত হৈ আছে। এই ভিডিঅ'সমূহত আপোনালোকে নিশ্চয় দেখা পাইছেই, ৰাভাদেৱৰ প্ৰতিমূৰ্তিৰ লগতে তেওঁৰ কৰ্ম আৰু জীৱনৰ সুন্দৰ নিদৰ্শন ইয়াত দাঙি ধৰা হৈছে। প্ৰতি বছৰে 20 জুন তাৰিখে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উপলক্ষে তেখেতৰ বহু গুণমুগ্ধ সাহিত্যিক, সাংস্কৃতিক প্ৰেমী তথা ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আপুনি যদি তেজপুৰলৈ বুলি ওলাই আহে, তেনেহ'লে এই ঠাইখিনি নিশ্চয় দৰ্শন কৰিব, কাৰণ এয়া কেৱল পৰ্যটনস্থলীয়েই নহয়, এয়া অসমৰ সাংস্কৃতিক ইতিহাসৰ জীৱন্ত স্মাৰক। শেষত ভিডিঅ'টো কেনে লাগিলে জনাব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেধৰণৰ সাংস্কৃতিক বাৰ্তাসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।